অসম মিজোৰাম সীমান্তত সংঘটিত ঘটনাক তীব্ৰ নিন্দা কংগ্ৰেছৰ প্ৰবক্তা ডক্টৰ মংপে ৰংপিৰ শ্বহীদৰ পৰিয়ালক ক্ষতিপূৰণ তথা চাকৰি নিযুক্তিৰ দাবী। সময়ৰ দাবীত অনাগত দিনত শীঘ্ৰে গঠন হ'ব এছটিচি APSLC এক যুটীয়া ফৰাম। সংবাদমেলত সদৰী এছটিচি নেতা চন্দ্ৰকান্ত টেৰাং। লাংফেৰ সমষ্টিৰ অন্তৰ্গত লেকথে গাঁও জলসিঞ্চন আঁচনিৰ চূড়ান্ত প্ৰশাসন মেৰামতি তথা পৰিচালনাৰ অভাৱ ব্যৰ্থ খেতিপথাৰলৈ পানী যোগানৰ। নমস্কাৰ, ষ্টুডিঅ'ত মই প্ৰগজ্যোতি শৰ্মা। এতিয়া পাইছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ। অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত ঘটনাৰ সন্দৰ্ভত সংবাদমেল জৰিয়তে প্ৰবক্তা ডক্টৰ মংপে ৰংপিয়ে জ্ঞাপন কৰে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা। অবাঞ্ছিত ঘটনাক তীব্ৰ ভাষাৰে নিন্দা। সংঘৰ্ষত প্ৰাণজয় সীমান্তৰক্ষী তথা শ্বহীদৰ পৰিয়ালবৰ্গক চৰকাৰৰ পৰা আৰ্থিক ক্ষতিপূৰণ আৰু শ্বহীদ পৰিয়ালক চাকৰি নিযুক্তি প্ৰদানৰ দাবী দলীয় প্ৰবক্তা গৰাকীৰ। উল্লেখযোগ্য যে অসম সীমান্তৰ লাইলাপুৰত সংঘটিত ঘটনাত অসম সীমান্তৰক্ষী 6জন শ্বহীদ হয় আৰু আন 65 জোৱান আহত হয়। কংগ্ৰেছ দলৰ প্ৰবক্তা ডক্টৰ মংপে ৰংপিয়ে সংবাদ মেলত ব্যক্ত কৰে যে সীমান্ত সন্দৰ্ভত অসম মিজোৰামৰ মাজত যি বুজাবুজি চুক্তি আছিল তাক মিজোৰামে বাৰম্বাৰ ভংগ কৰিছে, বিশ্বাস ভাগিছে। অসম সীমান্তৰ বনাঞ্চল মিজোৰামে ধ্বংস কৰিছে। এই সন্দৰ্ভত অসম চৰকাৰে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আছে। সংঘৰ্ষত প্ৰাণ যোৱা 6জন সীমান্তৰক্ষী পৰিয়ালক আৰ্থিক ক্ষতিপূৰণ দিয়াৰ লগতে শ্বহীদৰ পৰিয়ালক চাকৰি প্ৰদান কৰিব লাগে। প্ৰথমতে মই কণ্ডলেন্স দিব বিচাৰিছোঁ যোন পৰিয়ালসকলে নিজৰ পৰিয়ালৰ সদস্যতাক হেৰাইছে। আমাৰ অসম আৰু মিজোৰামৰ সীমাত যোনটো ভাইলেঞ্চ ঘটিছে আৰু যোনটো ক'বলৈ গ'লে মিজোৰাম পুলিচৰ ফালৰ পৰাও এটা সহায় আগবঢ়োৱাইছিলে আমি দেখিছোঁ। এইটো প্ৰথমতে মই কণ্ডলেন্স দিব বিচাৰিছোঁ আৰু তাৰ লগতে মই ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ এই ভাইলেঞ্চটো যোনটো আমাৰ অসম আৰু মিজোৰামৰ সীমাত হৈছে। এইটো ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ কাৰণ ইয়াত আমি দেখিব পাইছোঁ যে যোনটো এটা এগ্ৰিমেণ্ট, যোনটো এটা বুজাবুজি আৰু যোনটো ষ্টেটাছ কোৱ সেইটো এটা ভাঙা বুলি আমি দেখিব পাইছোঁ। সেইকাৰণে এইটো বহুত দুখৰ কথা আৰু মিজোৰাম চৰকাৰ বা মিজোৰামৰ ফালৰ পৰা যে বাৰম্বাৰ এই এগ্ৰিমেণ্টখন ভাঙিবলৈ যি চেষ্টা কৰিছে আমি বাৰম্বাৰ এক্সাম্পল বা উদাহৰণ আমি দেখিব পাইছোঁ। মিজোৰামে ৰাস্তা বনাইছে, ৰেংটি বস্তি অসমৰ ভিতৰত যোনটো আছে সেইফালৰ ৰাস্তা বনাইছে আৰু এই ৰাস্তাখন বনাওঁতে তাত যে ৰিজাৰ্ভ ফৰেষ্ট আছে সেই ৰিজাৰ্ভ ফৰেষ্টটোও তাত গছ চব কাটি মেলি চব নষ্ট কৰি দিছে ৰিজাৰ্ভ ফৰেষ্ট। আৰু মিজোসকলে এটা আৰ্ম কেম্প ৰাইট নেক্সট টু CRPF হ'লে এটা নিউট্ৰেল ফ'ৰ্চ, চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ, সেইটোৰ কেম্পৰ কাষতে পাহাৰতে তেখেতসকলে এটা আৰ্ম কেম্প এটা বহাইছে। এইকাৰণে এইটো বাৰম্বাৰ এটা যোনটো এগ্ৰিমেণ্ট অসমৰ চিফ মিনিষ্টাৰ আৰু মিজোৰামৰ চিফ মিনিষ্টাৰৰ মাজত যি হৈছিলে সেইটো বাৰম্বাৰ আমি দেখিব পাইছোঁ যে সেইটো এটা ভাঙা হৈছে, এগ্ৰিমেণ্টটো ট্ৰাষ্টটো ভাঙা হৈছে। সেইকাৰণে মই অনুৰোধ কৰিব বিচাৰিছোঁ কাৰণ আমাৰ হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়া কালি আমাৰ নৰ্থ ইষ্টৰ ভিজিটত আহিছিলে, অসমত আহিছিলে আৰু বহুতখিনি আমাৰ চিফ মিনিষ্টাৰসকলকো লগ কৰিছে। সেইকাৰণে মই আপোনালোকৰ চেনেলৰ মাধ্যম দি মই এইটো ক'ব বিচাৰিছোঁ, মই এপিল কৰিব বিচাৰিছোঁ যে এটা ষ্ট্ৰং একশ্যন ল'ব লাগে। যোনকেইজন ইয়াত ইনভলভমেণ্ট হৈছে, যি কাৰণতে 6জনৰ প্ৰাণ গৈছে আৰু মোৰ দেন 65 ইনজৰ্ড হৈছে, সেইবিলাকৰ কাৰণে দায়িত্বটো কোনে ল'ব সেইটো ঠিক কৰা উচিত বুলি মই ভাবোঁ। আৰু যোনকেইজন প্ৰাণ গৈছে সেই তেখেতসকলৰ পৰিয়ালৰ কাৰণে এটা ফাইনেন্সিয়েল কম্পেনচেশ্যন বা চাকৰিৰ কম্পেনচেশ্যনে হওক সেইটো দিব লাগে বুলি মই নিউজ টেক্স ৰিপৰ্ট কাট নিউজ।
সময় তথা পৰিস্থিতিৰ দাবীত অনাগত দিনত অতি শীঘ্ৰে গঠন কৰা হ'ব ASDC APSLC এক যুটীয়া ফৰামৰ জৰিয়তে স্বায়ত্তশাসিত ৰাজ্যৰ দাবী আৰু ষষ্ঠ অনুসূচীক অধিক শক্তিশালী কৰাত যুটীয়াভাৱে সংগ্ৰাম কৰি যাব যুটীয়া সংগঠনে ASDC কাৰ্যালয়ত মঙ্গলবাৰে অনুষ্ঠিত কৰা যুটীয়া সংবাদমেলৰ জৰিয়তে অতি শীঘ্ৰে আগন্তুক দিনত ASDC APSLC মিলি যুটীয়া ফৰাম গঠনৰ প্ৰচেষ্টা অব্যাহত থকাৰ কথা সদৰি কৰে ASDC নেতা চন্দ্ৰকান্ত তেৰাঙে সময় তথা পৰিস্থিতিৰ দাবীত এনে সিদ্ধান্ত ল'বলৈ ওলোৱা বুলিও সংবাদমেলত ব্যক্ত কৰে নেতাগৰাকীয়ে এই ফৰামৰ জৰিয়তে আঞ্চলিক ৰাজনৈতিক দলক অধিক শক্তিশালী ৰূপত ৰাজ্যৰ মাজত অৱতীৰ্ণ হ'ব স্বায়ত্তশাসিত ৰাজ্যৰ দাবী আৰু ষষ্ঠ অনুসূচীৰ শক্তিক অধিক শক্তিশালী কৰাৰ লগতে MIUৰ জৰিয়তে কিছুমান নতুনকৈ অহা কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্বৰ্তী শক্তিসমূহক ঠিকমতে কাৰ্যকৰী হোৱা সন্দৰ্ভত কাৰ্যকৰী যাব যুটীয়া সংগঠনে উল্লেখযোগ্য যে এই সংবাদমেলৰ ASDC নেতৃত্ববৰ্গৰ লগতে APSLCৰ নেতা জন ইংটি কাঠাৰ প্ৰমুখ্য নেতৃত্ববৰ্গ উপস্থিত থাকে আমি আকৌ উপনীত হৈছোঁ আমি আলোচনা কৰিছোঁ যে অতি সোনকালে APSC আৰু লগতে ASDCৰ নেতৃত্বত কাৰ্বি আংলঙৰ যিমানটো সামাজিক সংগঠন আছে আৰু লগতে যুৱক যুৱতী সামাজিক বা ৰাজনৈতিক বুলি ক'লে বিশেষকৈ আঞ্চলিক দল যদি আছে ASDC আৰু APSCৰ বাহিৰে যদি আৰু আঞ্চলিক দল আছে সিহঁতৰ লগতে এই সংগঠনসমূহৰ আলোচনা কৰিবৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ আৰু লগতে অতি সোনকালে অনতি পলমে এটা কমন ফৰাম এটা যৌথ এটা ফৰাম এটা যুক্ত এটা ফ্ৰণ্ট এটা গঠন কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ যিবিলাক আমি সংগ্ৰামৰ যোগেদি আমি লৈ আনিছোঁ এই ফল হিচাপে কিন্তু আজি বিগত সময়ছোৱাত কংগ্ৰেছ আৰু বিজেপিয়ে বহুতো ক্ষমতাসমূহ শিক্ষিতৰ ক্ষমতাসমূহ আৰু MOU ক্ষমতাসমূহ আজি চাৰেণ্ডাৰ কৰিছে তেওঁলোকে স্বায়ত্তশাসিত ৰাজ্যৰ যি দাবী এই দাবীটো এইটো মূল ৰাজনৈতিক এজেণ্ডা আছিলে বিজেপিৰ কিন্তু আজি পাহৰি কিন্তু এতিয়ালৈকেও আজি 7 বছৰ ধৰি শাসনত দাবীত থাকিও কিন্তু এতিয়ালৈকে কাৰ্বি আংলঙৰ দাবী এতিয়ালৈকে ৰূপায়ণ কৰা হোৱা নাই গতিকে ইয়াৰ বিপৰীতে আজি আমি ASDC আৰু লগতে APSC আমি ঐক্যবদ্ধ হৈছোঁ সাংগঠনিকভাৱে আৰু লগতে অকল এইটোৱেই নহয় কাৰ্বি আংলঙত থকা বিভিন্ন আঞ্চলিক যিবিলাক দল আছে যিবিলাক প্ৰ' অট'নমি আছে যে প্ৰ' অট'নমাছ ষ্টেট আছে প্ৰ' ছিক্স শিডিউল ষ্ট্ৰেংথেনিং কৰাৰ কাৰণে যিবিলাক আছে যিবিলাক ব্যক্তি আছে সংগঠন আছে সেই সংগঠনসমূহৰ লগত আমি ঐক্যবদ্ধভাৱে আমি কাম কৰি যাবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু লগতে আলোচনাও কৰি আছোঁ আৰু লগতে এটা সময়ত আমি এটা কমন এটা মুভমেণ্ট ফৰাম আমি গঠন কৰিম ইয়াৰ নেম এণ্ড ষ্টাইল কি হ'ব এতিয়ালৈকে আমি আলোচনা হোৱা নাই কিন্তু ইয়াৰ আগতে আমি প্ৰথম কাৰ্যসূচী হিচাপে অহা 9 আগষ্ট তাৰিখে আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস UNৰ যি ডিক্লেৰেশ্যন সেইমতে আমি ডিফু ক্লাবত আমি ঐক্যবদ্ধ হ'ব APSC আৰু লগতে ASDC ইয়াৰ লগতে বিভিন্ন সামাজিক সংগঠন যুৱক সংগঠন নাৰী সংগঠন আৰু অন্যান্য যিবিলাক সামাজিক সংগঠন আছে সংগঠনসমূহক লৈ পেলাই আমি ইণ্ডিজিনিয়াছ যি দিৱসটো আমি প্ৰতিভাৱে পালন কৰিম আৰু আপোনালোকৰ যোগেদি আমি অনুৰোধ কৰিব বিচাৰিছোঁ ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ চূড়ান্ত প্ৰশাসনলৈ পৰিণত লাংফেৰ সমষ্টিৰ অন্তৰ্গত লেকঠেক আৰু জলসিঞ্চন আঁচনি সুদীৰ্ঘ বছৰ ধৰি মেৰামতি তথা পৰিচালনাৰ অভাৱত ক্ৰমে নৰ্দমা ফাটি চিটি গৈছে বুলি কৈছে ইয়াৰ উপৰি ভাগ যাৰ বাবে সমৰ্থন নহয় নৰ্দমাৰে পানী বৈ যোৱাৰ চকুমুদাৰ খুলি ভাত বিভাগীয় আছে কোনো নাবাই হাত হোৱাতকৈ নোহোৱাই ভাল এনে অৱস্থা লাংফেৰ সমষ্টিৰ অন্তৰ্গত মনসিং লেকঠেক গাঁৱৰ খেতিয়কৰ বাবে নিৰ্মাণ কৰি দিয়া এই জলসিঞ্চন আঁচনি খেতি পথাৰলৈ পানী যোগান দিয়া জলসিঞ্চন আঁচনি এই নৰ্দমাসমূহলৈ মন কৰক বিগত কেইবাবছৰ ধৰি বিভাগীয়ৰ দ্বাৰা হোৱা নাই মেৰামতি ৰ'দত ফাটি চিটি ভাগি ছিগি গৈছে নৰ্দমাৰ উপৰিভাগ ভগা নৰ্দমাই ধাৰণ কৰিব নোৱাৰে পানী ক'ৰ পৰা আৰু কেনেকৈ যোগান ধৰিব খেতি পথাৰলৈ পানী বাৰম্বাৰ খেতিয়ক ৰাইজে মিলি মেৰামতিৰ বাবে বিভাগক আবেদন নিবেদন কৰিও সফল হোৱা নাই নেদেখা আৰু নুশুনা কুলিৰ ভাও জলসিঞ্চন বিভাগ এনে পৰিপ্ৰেক্ষিতত স্থানীয় খেতিয়ক ৰাইজে টিম কাৰ্বি আংলঙৰ চিফ তুলিৰাম ৰংহাঙক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে সানুনয় অনুৰোধ জনাইছে অৰুণলেখে ৰিপৰ্ট কাট নিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ
Archak Coaching Institute, Difu Karbi Anglong, for students preparing for AEE, JEE, CEE, TET and other competitive exams. Archak Coaching Institute offer courses of 45 days crash course for medical entrance exam, 90 days crash course for medical entrance exam, 45 days crash course for engineering entrance exam, 90 days crash course for engineering entrance exam, and 4-month course for TET exam. Also our facilities, air-conditioned classroom, smart class, sufficient and highly recommended study materials, free t-shirt and student bag. Hurry at a hometown. For more information, call 700-2781-425/700-2283-004 or call 700-2322-482. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Chorol hoy pokchokor jinjin ta nangna. Igar koy bong manai wangsarak thane pokchokor ong. Ko pipono bong. Pipolote. Igar koy ni pokchokor elo timen men do nang nam bidam thani chichakon elo. Ajo porto loke bong. Pharmacy jingkir lapo bunan ke. Dam lang no hi ki long beng puji mini. Pokchokor dawai nang pidun tha. Lada ketok 24/7 open pu. Jiro anteng puluman. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum Alon Medical Store ke 24/7 ingpu ponlo. Lahen lo Alon Medical Store, Kicheng Si Karbiang Bongpen Kang Kucheng Pharmacy. Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kelong le adawai nang li order tikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tame Humrig North. Anso se kachini jiaphan aber kipia number along Humrig tame. পিছত পুনৰ বাতৰি মজিয়াত একেৰাহে কেইবাজাক মুখলধাৰ বৰষুণত নিলিপ সমষ্টিৰ চকীহোলা কয়লামাটি এলেকাস্থিত নৈ উপনৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি প্লাবিত হৈছে চাৰ্থেটক বি গাঁও লিণ্ডকৰং বি গাঁও বাপুফাংচু গাঁও ৱফং টেৰণ গাঁও চুন টেৰণ গাঁও বৰচালি গাঁও আদি সমগ্ৰ এলেকা ক্ৰমাৎ জলমগ্ন হৈছে পিষ্টৰ খেতিপথাৰ বাৰিষাকাল যাওঁ যাওঁ এনে সময়তে বিগত দিন ধৰি হোৱা কেইবাজাক মুখলধাৰ বৰষুণত কাছমাৰী কাৰ্বি লাংচু আদি দাঁতি কাষৰীয়া উপনৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত পানীত বুৰ গৈছে চকীহোলা কয়লামাটিৰ বিস্তীৰ্ণ খেতিপথাৰ ইতিমধ্যে অধিকাংশ খেতিপথাৰ ধান ৰুই শেষ কৰিছে যদিও খেতিপথাৰসমূহ সেইদৰে মহাসাগৰ সদৃশ বানপানীত বুৰ যোৱাত চিন্তাত মূৰে কপালে হাত দিব লগা হৈছে দুখীয়া খেতিয়কসকল এই সময়লৈকে অঞ্চলটোৰ বান পৰিস্থিতিৰ খবৰ ল'বলৈ তথা পীড়িত দুখীয়া খেতিয়ক ৰাইজৰ খবৰ ল'বলৈ উপস্থিত হোৱা নাই টিম কাৰ্বি আংলঙৰ কোনো নেতা অথবা পানী নেতাসকল হাহাকাৰ দুখীয়া খেতিয়ক ৰাইজে আশা কৰিছে এই পৰিস্থিতিত পৰিষদে খেতিয়কৰ কল্যাণৰ বাবে কিবা গুৰুত্বপূৰ্ণ পদক্ষেপ লওক Labangso aputhak alambangke nilitumke ladak soke tanga jusai delo la nona lang ipabi plaga juana bangke pengke nilitum nono aporo bangke la kalukson ade bangke nitumke chilida awelo ethunang ka chili awelo anke aposi dang nilitum edondoni la pukali nilitum arong chot la putakalilo la blok penangaliput la nili blok penangaliput langro ya bangke la jeng sia bangke rongkep rongkre sinedu la bangso ke la non ason hak thak yo la sinilitum nili bahawarang bong la nili blok akungkung karbilang so alang la sogaliput ana bangke nilitum la rongkre sinia akhiti ke klamba kalokson pe melo la si nanglitum kethe gedingatum pen apan sitani tum akirap sita longoson te pusini tum nanglitum angnu nanga chuning ridu
কৈলামাটিৰ পৰা পিতৰ টেনৰ ৰিপৰ্ট কাট নিউজ Go for gold শ্লোগানেৰে টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰা অসম কন্যা লাভলীনা বৰগোহাঁইলৈ আন্তৰিক শুভকামনা হাওৰাঘাট ক্ৰীড়া সন্থাৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ নিৰ্দেশত জিলাখনৰ ভিন্ন প্ৰান্তত সোমবাৰে সন্ধিয়া ৰূপায়ণ কৰা হয় বন্তি প্ৰজ্বলন কাৰ্যসূচী এই উপলক্ষে হাওৰাঘাট ক্ৰীড়া সন্থাৰ উদ্যোগত হাওৰাঘাট নগৰৰ মাজমজিয়াত বন্তি প্ৰজ্বলন কৰা হয় মূলতঃ টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰা অসম কন্যা লাভলীনা বৰগোহাঁইৰ সফলতা কামনা কৰি এইদৰে গো ফৰ গ'ল্ড শ্লোগানেৰে শুভকামনা জ্ঞাপন কৰে হাওৰাঘাটবাসীয়ে কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ তৰফৰ পৰা অনুৰোধ মৰ্মে যিটো টকিঅ' অলিম্পিকত আমাৰ অসমৰ একমাত্ৰ জীয়ৰী লাভলীনা বৰগোহাঁই তেওঁ বক্সাৰ হিচাপত যিটো প্ৰতিযোগিতা আগবঢ়াব গতিকে আমি ভগৱানৰ ওচৰত আমি হাওৰাঘাট ক্ৰীড়া সন্থাৰ তথা ইয়াত সজাগ যিমান ব্যক্তিসকল ৰাইজসকলৰ তৰফৰ পৰা আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁৰ সফলতা হয় গোটেই অসম তথা ভাৰতবৰ্ষৰ কাৰণে এটা গৌৰৱ উজ্জ্বল তোলাই পাৰিব বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ গতিকে আজি কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ অনুৰোধ মৰ্মে আজি আমি চাকি বন্তি জ্বলাই তেওঁৰ সুস্বাস্থ্য কামনা কৰি আৰু সফল অৰ্জন কৰি অসম তথা ভাৰতবৰ্ষৰ গৌৰৱ উজ্জ্বল কৰিব বুলি আমি আশা ৰাখিছোঁ সেইকাৰণে আজি হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ